প্ৰতাৰণা এক ফলগতি। জীয়াই থকাৰ ইচ্ছা আৰু মোৰ নাই, প্ৰতিবাদ কৰাৰ ইচ্ছাও মোৰ নাই। কিয় মোৰ জীৱনত জ্বলি থকা একমাত্ৰ মনৰ শিখাডালক ধুমুহাৰ মাজলৈ ঠেলি দিলা? তুমি চাগৈ পাহৰিলা, হয়তো মোৰ জীৱনৰ ৰং চাবৰ বাবে তুমিয়েই এদিন সেই শিখাত পোহৰৰ সঞ্চাৰ কৰিছিলা। কিন্তু সময়, যাৰ আদিও নাই, অন্তও নাই, সেই সময়ে তোমাক মোৰ জীৱনৰ স্বৰ্গতম সুখ বনাইছিলে। আজি সেই সময়ে তোমাক নৰকৰ তুল্য কৰিলে। হয়তো ভালেই হ'ল, ধুমুহাজাক আহিল, ভদ্ৰতাৰ মুখাখন দচ নচ কৰি গ'ল, দচ নচ কৰি গ'ল। সেই মোৰ কামনা মাথো এটি, সুখী হোৱা তুমি, সুখী হোৱা।